শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই আজি অসম লাইভ ইউটিউব চেনেলৰ তৰফৰ পৰা মই মনিৰুদ্দিন আহমেদে ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ পৰিকল্পনা আগবঢ়াইছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অনুৰোধ কৰিছোঁ আপোনালোকক বেল আইকনটো টাচ কৰি ছাবস্ক্ৰাইব কৰিব, যাতে বিনামূলীয়াকৈ আগলৈ ভিডিঅ'বোৰ পাই থাকে। মই চেষ্টা কৰিম আপোনালোকৰ সুবিধাৰ কাৰণে এটাৰ পিছত এটাকৈ মই ভিডিঅ' দি থাকিম বুলি আশা কৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব। এতিয়া আৰম্ভ কৰিছোঁ পাঠ পৰিকল্পনাৰ প্ৰথমে আপোনালোকে দেখিব পাৰিছে তথ্য পৰিচয় আইডেণ্টিফিকেশ্যন ডাটা। প্ৰথমতে বিদ্যালয়ৰ নাম, শ্ৰেণী, শিক্ষাৰ্থীৰ সংখ্যা এইবিলাক আপোনালোকে তথ্য প্ৰদান কৰিব লাগিব। তাৰপিছত আহিব সাধাৰণ উদ্দেশ্যাৱলী। উদ্দেশ্য দুই ধৰণৰ, সাধাৰণ আৰু বিশেষ উদ্দেশ্যাৱলী। এনেকৈ আপোনালোকে দেখিব পাৰিছে। এয়া প্ৰস্তাৱনা হ'ল দ্বিতীয় স্তৰ পাঠ পৰিকল্পনাৰ। আহিল এয়া উপস্থাপন। মই মোৰ মতে দিছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে বদলি কৰি দিব পাৰিব। এয়া উপস্থাপনৰ পিছৰ পৃষ্ঠা। এয়া মই আইৰ ছবি দিছোঁ, পেষ্ট কৰি দিছোঁ, আপোনালোকে দিব পাৰিব। তাৰপিছত চাওক উপস্থাপনৰ শেষৰ অংশ। এয়া চাওক আপোনালোকে, মই আমাৰ দেশৰ মানচিত্ৰ, মোৰ দেশ ইয়াত মই পেষ্ট কৰিছোঁ। এয়া সামৰণিত আপোনালোকে চাওক, সামৰণি স্তৰ ক্লোজাৰ। এতিয়া শেষ হ'ল। ধন্যবাদ জনাইছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।